নমস্কাৰ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই গৈ আছোঁ মোৰ গাঁৱৰ ঘৰৰ ওচৰতে থকা প্ৰাক প্ৰাথমিক বিদ্যালয়খনলৈ। আৰু এই বিদ্যালয়খনতেই লাগি আছে এটি পুথিভঁৰাল। আৰু এয়া হৈছে মোৰ মা, আৰু তেখেত হৈছে মোৰ মাৰ তাৱেকৰ ল'ৰা, অৰ্থাৎ মোৰ মামা। আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে মোৰ দেউতা আৰু গাঁৱৰ কেইগৰাকীমান মুখীয়াল লোকৰ বহু যত্ন আৰু কষ্টৰ ফলত এই পুথিভঁৰালটিৰ জন্ম হৈছিল। আজি বহু বছৰ পিছত এই পুথিভঁৰালটোলৈ গৈছিলোঁ, কিন্তু পুথিভঁৰালটিৰ অৱস্থা দেখি সঁচাকৈ মই দুখিত। আচলতে আদৰ আৰু যত্ন চোৱা চিতাৰ অভাৱত এই পুথিভঁৰালটি প্ৰায় মৃত পথত। আচলতে বহুখিনি কিতাপ নষ্ট হৈ গ'ল। যিমানখিনি পাৰোঁ সিমানখিনি কিতাপ আজি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিলোঁ। এতিয়াও বহুখিনি কিতাপ পুথিভঁৰালটিত আছে। আৰু এয়া হৈছে মই প্ৰাক প্ৰাথমিক কৰি অহা মোৰ বিদ্যালয়খন। আজি বহু বছৰ পিছত এই বিদ্যালয়খনৰ চৌহদতো ভৰি থলোঁ। আচলতে গৈ সঁচাকৈ কিবা এটা ভাল লাগিছে, আৰু কিছু আৱেগিক হৈ পৰিছোঁ বিদ্যালয়খনলৈ গৈ। আৰু এয়াই হৈছিলে মোৰ বিদ্যালয়খন। আৰু ইমানখিনি কিতাপ আজিলৈ সংগ্ৰহ কৰিলোঁ, আৰু পিছলৈ হয়তো কৰিবলৈ চেষ্টা কৰিম। আৰু পুনৰ এটি বেলেগ ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।